হয়, এতিয়া আপোনালোকে দেখিলে মই কেনেকৈ আপোনালোকক ভিডিঅ'খিনি স্পীডত দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতু আজিকালি মানুহৰ সময় নাই যাতেকৈ। গতিকেলৈ আপোনালোকে মোৰ দানা দিয়া দেখিলে, মই 4 কেজি দানা ৰেহাই কৰিব পাৰোঁ, মোৰ কমচে কম মোৰ 200 টকা পইচা ৰেহাই হ'ব। গতিকেলৈ আপোনালোকেও 200 টকা পইচা বচাবলৈ চেষ্টা কৰিব, তেতিয়াহে আপোনালোকলৈ পইচা বাচি থাকিব। নহ'লে আপোনালোকৰ আৰু পইচা বচাবলৈ হ'লে, কিবা কৰিবলৈ হ'লে আপোনালোকে নিজে চিন্তা কৰিব লাগিব। আৰু কলখিনি মই কাটিলোঁ যেনেকৈ তেনেকৈ আপোনালোকে কাটি, মই কমচে কম 5টা গাহৰিক 2 কেজিকৈ 10 কেজি দানা দিব লাগে। কমচে কম মই 6 কেজি দানা আৰু এইফালে আপোনাৰ ধৰি লওক 4 কেজি মই কলপচলা কাটি তাত মিহলি কৰি পেলাই প্ৰত্যেককে দিছোঁ। গতিকেলৈ মোৰ 50 টকাকৈ হ'লেও 4 কেজি 200 টকা পইচা পাৰ দিনত বাচিছে। গতিকেলৈ আপোনালোকেও চেষ্টা কৰক এইদৰে। আপোনালোকৰ প্ৰায় দিনত 200 টকাকৈ যদি বাচে 6000 টকা মান্থলি আপোনালোকৰ পইচা বাচি যাব। ধন্যবাদ।